Guys, train gusi gel dauri aso guys. নমস্কাৰ অসমীয়া গাইজ কেনে আছে আপোনালোকে আশা কৰোঁ বহুত ভালে আছে গাইজ মই আহিছোঁ বৰ্তমান পাঠশালা ষ্টেচনত কিয় আহিছোঁ কৈ আছোঁ গাইজ আপোনালোকে টাইটেল এণ্ড থাম্বনেইল চাই গমে পাইছে কিয় আহিছোঁ মানে কৈছে আমি যাই আছোঁ এই আমি কৈ যাই আছোঁ আমি আছোঁ গাইজ কলকাতাত मेरे पास बैग नहीं है मैं पॉलिथीन में लेके आया অসমীয়াত কৈয়ে सॉरी गाइस অসমীয়াত চলি আছে ব্লগটো आ जाओ मेरे साथ सेल्फी उठा ओके ओके তো গাইজ আমি পাঁচ পাণ্ডৱে যাই আছোঁ গাইজ আমি কলকাতাত মানে ধামাকা ব্লগ হ'ব মানে হঠাতে প্লেন হৈ গৈছে ভবাই নাছিলোঁ যে আমি কলকাতা দুৰ্গা পূজা চাব যাম তো গাইজ কি এক্সপিৰিয়েঞ্চ হয় মানে কি দেখা পাওঁ ভাল বেয়া সকলোবিলাক আমি ব্লগৰ মাধ্যমে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে পূৰা চাব গাইজ আশা কৰোঁ আপোনালোকে মৰম ভাল পোৱা ছাপোৰ্ট দি থাকিব বেক টু বেক ধামাকা ব্লগ আহি থাকিব গাইজ দুৰ্গা পূজা কলকাতা তো গাইজ এতিয়া মই আপোনালোকক দেখাই দিম মানে আমি কোন পাঁচজনে যাই আছোঁ তো পৰিচয়টো আপোনালোকক দি দিওঁ একবাৰ তো নিজৰ নামটো কৈ দিলে ভাল হয় হে গাইস আই এম ধ্ৰুৱজিত আপোনাৰ মোৰ নাম শ্ৰী সঞ্জয় বৰ্মন माय नेम इज शिवा শিৱা राहुल তো আমি পাঁচ পাণ্ডৱে যাই আছোঁ মোৰ নাম বিজয় আপোনালোকে গমে পায় পাঁচ পাণ্ডৱে পূৰা ফালি দিম কলকাতা गाइस লগত থাকিব গাইজ চাই থাকোঁ দেই তো গাইজ আমাৰ ট্ৰেইন আহি গৈছে গাইজ আমাৰ ট্ৰেইন গুচি গেল गाइस लेट्स गो গাইজ ট্ৰেইন গুচি গেল দাউৰি আছোঁ গাইজ ফাৰ্ষ্টতে এনেহেন হৈছে গাইজ দে অঁ বহুত মানুহ বে দে তো গাইজ এতিয়া আমি পাঠশালাৰ পৰা এৰি দিলোঁ তো লগ পাইছোঁ বৰপেটা ষ্টেচনত যাই থেংক ইউ বাই পাঠশালা হে গাইস আপোনালোকে চাব ট্ৰেইনত জাগাই নাই গাইজ মানে পূৰা বুকিং আৰু গাইজ এইফালে চাব পাৰে যাবি মানে যাব দে আপুনি যাব আৰু মই কি নাটকে থাকিম যাম দে এতিয়া গাড়ীৰ পৰা নামিলোঁ এতিয়া আমি এটা বজালৈ ৰুই থাকিব লাগিব এতিয়া আমি কি কৰোঁ অলপমান বিচাল কৰি আহোঁ আহক মানে কেছটো হৈছে কি আমি পাঠশালাৰ পৰা আহিছোঁ বৰপেটা মানে আমাৰ প্লেনটো আছিল আমি কামাখ্যাগুৰি যাই নামিম কিন্তু হঠাতে প্লেন আমাৰ চেঞ্জ হৈ গ'ল চাওক ভিডিঅ' কল মাৰি প্লেন চেঞ্জ হৈ গ'ল এতিয়া আমি কি কৰিছোঁ কি ভাবছোঁ অলপ কৈ দিয়াছোঁ কি ভাবছোঁ এতিয়া আমি এটা 10ৰ গাড়ী আছে এটা 10ৰ গাড়ীত যাম আপোনালোকে চাই থাকক এতিয়ালৈ আমি অলপমান মাটি মাৰি আহোঁ অঁ মানে আমি এটা বজাৰ ইয়াৰ পৰা যাম কাঞ্চন এড্ৰেছ কিন্তু ভালকৈ বুজাই আছোঁ কি হৈছে এতিয়া বৰপেটাৰ অলপ চাই অলপ কিতাপবিলাক চাই গাইজ এইবিলাক চাব পাৰে আপোনালোকে আৰু এইটো চাব পাৰে বৰপেটাৰ ইয়াতে গাইজ টিকেট কাউণ্টাৰ গাইছ কি দিলে কৰিছে চাওক গাইজ এয়া হৈছে বৰপেটা ৰোড ষ্টেচন ভালকৈ দেখাই আছোঁ আপোনালোকক গাইজ এয়া হৈছে বৰপেটা ৰোডৰ দুৰ্গা পূজা ৰেলৱে ষ্টেচন এইটো হৈছে ৰেলৱে ষ্টেচন তো গাইজ এই শিৱা ভাই হেল্ল'
তো দুৰ্গা পূজা এতিয়া আৰম্ভ হ'ল। জয় মা দুৰ্গাজী সেৱা কৰি লওঁ। এয়া চাব পাৰে বৰপেটা ৰোড। মানুহ আছে গাইজ, বহুত মানুহ। হাই ফাৰ্ষ্ট পূজাটো আমি বৰপেটা ৰোডৰ পৰা আৰম্ভ কৰিলোঁ চোৱা। আৰুতো গাইজ ধামাকাদাৰ ব্লগ আহিব, কলকাতা যাই পোৱাই নাই। তো আপোনালোকে চাই থাকোঁ, দেখে থাকিম আমি ক'ত কি চাওঁ। তো এতিয়া যাই আছোঁ, যাম এতিয়া বৰপেটা ৰোডত অলপ শ্বপিং কৰিব যাই আছে। শ্বপিং কৰবি না? অঁ শ্বপিং কৰবি দেই। এই এতিয়া ওলাই যাওঁ ইয়াৰে পৰা, কি শ্বপিং কৰে দেখাই দিম মই দেই। এয়া হৈছে বৰপেটা ৰোডৰ 2 নম্বৰ পেণ্ডেল দেখা পালোঁ। আৰু আমাৰ ফটো উঠাত ব্যস্ত। চ' গাইজ এতিয়া আমি আহিছিলোঁ বৰপেটা ৰোডত, মানে এটা কিবা মলত আহিছোঁ। তো চাওঁ দে কি আছে ইয়াতে। ফটো উঠছি গাইজ, সুন্দৰ সুন্দৰ ড্ৰেছ আছে ইয়াতে। কিবা ল'বা? প্ৰাইচটো চাব পাৰে। প্ৰাইচটো বেছি দাম নহয় গাইজ, বেছি দাম নহয়। ভাল লাগছে মালটো, ভাল লাগছে। এইটো মই ল'লোঁ গাইজ, দেখা পাব পূজাত। পূজাত। আৰু গাইজ এইটো কম দামী আছে গাইজ, 399। বঢ়িয়া বঢ়িয়া কালেকশ্যন গাইজ বৰপেটাত। ল'বা নেকি আপুনি? পইচা নাই, ডাইৰেক্ট কৈ দিছে। কি চাবাইছে গাইজ ইয়াতে গাইজ, চাৰ্ট দি আছে, আপোনালোকে চাব পাৰে, ল'ব পাৰে গাইজ। ভাল ভাল গাইজ, বঢ়িয়া বঢ়িয়া চাৰ্ট দি ইয়াতে আছে, চাব পাৰে। ল'বা নেকি? পইচাই নাই, মানি বেগ লৈ কি কৰিম? আচ্ছা আমাৰ ধ্ৰুৱজিৎ বৰ্মনে কিবা বোলে কয়। মানে মোৰ বিষয়ে ক'ব লগা নাই, ই বোলে ইয়াত আহি পোৱা নাছিল। তাকে গ'লো আৰু এই ৰাস্তাটো এনেকুৱা মানুহৰ ভিৰ হ'ব যে আপুনি নিজে খোজকাঢ়িব নালাগে, আপোনাক ঠেলি হেঁচি লৈ যাব। ইমান ধুনীয়া এই হয়। ৰাস্তাটোৰ নাম কি? এইটো বাবুপাৰা ৰোড বুলি কোৱা হয়। এইটো পোষ্টাৰত আছে লেখা চাব। মই মানে গাইছ অহা নাই, বৰপেটাত পূজা চোৱা নাই। আজি আহিছোঁ, মানে আজি ধামাকা হ'ব। আজি মানে ধামাকা হ'ব। কলকাতা যাইছোঁ না আমি, ধামাকা অফ ব্লক টাইম পাব। পাইছোঁ। আৰু আজি আমি চাইছোঁ গাইছ, আগত কিবা এটা দেখা পাইছোঁ ভাই, পেণ্ডেল। গাইছ চাব পাৰে বাবুপাৰা। ভাল লাগছে। হ্যাঁ স্বর্গত আদার লাগে না। কি মজা বানাইছি ভাই।
একদম ইয়াতে মই 10ৰ ভিতৰত গাইজ 10 দিছোঁ গাইজ মজা লাগছে মোৰ মানে নাম্বাৰ 1ত ক'ব পাৰে এইটো পেণ্ডেল মজা লাগছে এইটো লোকেশ্যনটো আমাৰ ৰাহুল ভাই জানে ৰাহুল ভাই কৈ দিব এইখিনি জাগাৰ নাম হ'ল বানাসপাৰ কি বানাসপাৰ বানাসু কেনে লাগছে স্বৰ্গত অহা যেন লাগিছে শিৱা কিবা ক'বা না একদম নাইচ ৱাও ইয়াৰ ভিতৰত সোমোৱাৰ লগে লগে মুখেৰে এটাই শব্দ ওলাইছে এতিয়া আমাৰ জুবিন দাৰ গান চলি আছে এইটো সুচিতে মই কেইটাই কথা কম গাইছ জয় আই অসম দুৰ্গা মা কি জয় ৰিলছ বনালি দে বস বঢ়িয়া গাইছ এতিয়া কেনকেনীয়া বৰষুণো দি আছে গাইছ বৰপেটা ৰ'দত বহি আছো বেয়া জোৰে বৰষুণ দিছে গাইছ বাৰে গাইছ আমাৰ সঞ্জয় ডাঙৰীয়াই এতিয়া টোপনি লাগছি আৰু এখেতে বহি আছে ভোক লাগছে খাম দে খাবি দে বাপা ইমান মানে দে খাবি দে আৰু এই তো কিবা কিবি কৰি আছে গাইছ গাইছ মানুহ কিন্তু কিছু আছে আৰু এতিয়া আহিব মানে অবধ আছাম এক্সপ্ৰেছ মই অবধ আছাম এক্সপ্ৰেছতো জাৰ্ণি কৰিছোঁ দিল্লীত ইয়াৰে পৰাই গৈছিলোঁ কিন্তু ব্লগটো মই আপলোড কৰা নাই গাইছ ব্লগটো মই আপলোড কৰিম এতিয়া চাব পাৰে মানুহ ৰাহুলে এনজয় কৰি আছে আৰু আমাৰ গাইছ মোবাইল এটা চাৰ্জ দিছে মোবাইল চাৰ্জ দিছে এই মোবাইলটো চাই থাকবি গম পাইছ না নহ'লি কেইছা দুৰ্গা পূজা চাবি ভালকে খানাৰ আয়োজন গাইছ নিমখ চিমখ চব লৈছে এয়ে খাই আছো দে গাইছ মানে অলপ ভোক লাগছে সেইকাৰণে আৰু ভোকে মাৰি দিলোঁ অলপ এনাৰ্জি নামাতবি দে কিয় গাড়ীত উঠাৰ পাছত মোক 10টাৰ পাছত মাতবি আগত নামাতবি কিবা সকাম সেইকাৰণে অলপ ডুবাই যাম আচ্ছা সপোনত দে এতিয়া কিন্তু গাইছ এতিয়া বৰষুণো দিছে বৰপেটাত আছোঁ তামাম বৰষুণ তামাম লাইন গেল পাৰ্টি হৈছে আমাৰ এতিয়া অনুগ্ৰহ কৰি মন কৰিব গাড়ী সংখ্যা 13176 নামনিমুৱা শিলচৰ শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত আহি আছে excited no very excited guys ময়ো excited চিলি গান লাগে এগলা নাই না থাকলে অনুগ্ৰহ কৰি মন কৰিব গাড়ী সংখ্যা 13176 নামনিমুৱা শিলচৰ শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত আহি আছে এয়া গাইছ আমাৰ ট্ৰেইন আহি পাইছে অলৰেডি আমাৰ বৰপেটা এ ভাই ভিৰ जगह नहीं भाई है हेलो जगह पैसा जगह नहीं है गाइस हालत बहुत खराब है टाइट हो गया हालत क्या है ये बहुत ही खराब है गामजा भी खुल गया लिंकी भी खुल गया की गामजा भी खुल गया लिंकी भी खुल गया पूरा सब আগে দেখাচ্ছেন যে স্লিপার নাই যে নতগুলো একটা দিকে তো এটা কাটলে
তো গাইজ এতিয়া কেইটা বাজে 12টা 1:30 বাজে এতিয়া 1:30 বাজিছে আৰু 1:30 বজাত আমাৰ জেনেৰেল ডাব্বাটো এনেহেন কৰিছে এনেহেন পৰিস্থিতি এটা এতিয়া যাইছোঁ আৰু দেখাই থাকিম চেষ্টা কৰিম দেখাবলৈ কিন্তু গাইজ ধামাকা ব্লগ আহিব ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম দেখা গাইজ এতিয়া আৰু ভিডিঅ' নবনাওঁ একদম লগ পাই আছোঁ গুড নাইট তো সেই গাইজ আজিৰ ব্লগটো আমি এইখিনিতে শেষ কৰোঁ এইখিনি আৰু 15-16 মিনিট 17 মিনিট এইখিনি বনাব পাৰি বেছি দীঘললৈকে লেণ্ডি হৈ গ'লে মানে ভাল নালাগে ভিডিঅ'বিলাক চাই ঠিক আছে মানে বৰিং টাইপ লাগে তো আপোনালোকে নেক্সট ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কলকাতাত গৈছিলোঁ বঢ়িয়া ব্লগ বনাইছোঁ ধামাকা সেইবিলাক ব্লগ অতি সোনকালে আহিব কাৰণ গাইজ মই আহি গৈছোঁ অলৰেডি ঘৰ আৰু আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ 9 তাৰিখে আজি হৈছে 15 তাৰিখ আমি ঘৰত আহিছোঁ 15 তাৰিখে তো আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি লগ পাই আছোঁ কৰি থৈ দিব লগ পাই আছোঁ নতুন এটা ব্লগত জয় আই অসম বাই